হেল্ল' এভৰিৱান। এই যে এলাহ ভাৱটো সঁচাকৈ বৰ বেয়া ন, কাৰণ যিহেতু এতিয়া শীতকাল আৰু ৰাতিপুৱা বিচনাৰ পৰা অকণমানো উঠিবই মন নাযায়। কিন্তু এইবাৰ ময়ো ধৰি বান্ধি লৈছোঁ যে মই সোনকালে উঠিমেই। যিটো কাম মই যোৱা 4-5 বছৰ কৰিব নোৱাৰিলোঁ, এইবাৰ মই সেই কামটো কৰিম বুলি ভাবিছোঁ। আৰু নিজক ভালে ৰখাৰ দায়িত্বটো আচলতে আমাৰ নিজৰেই। বুজি পোৱাত দেৰি হয়, কিন্তু এবাৰ যেতিয়া আপুনি কামটো কৰিম বুলি ঠিক কৰি লয়, সেই কামটো এদিন নহয় এদিন আপুনি সফলতা লাভ কৰিবই। আৰু আই হোপ মোৰো যাতে এই জাৰ্ণিটো ছাকচেছফুলি কমপ্লিট কৰিব পাৰোঁ আৰু মই ভালদৰে আগবঢ়াই দিব পাৰোঁ।